নমস্কাৰ সকলোকে। আজি আচলতে মই চেলেঞ্জ কৰাৰ মই ভিডিঅ'টো বনোৱা নাই। আচলতে বহুত কথা ক'ব লগা আছে, বহুত মনৰ কথা ক'বলগীয়া আছে। আহ, যিহেতু গম পালেই ন, তো যোৱাকালি আজি যি ঘটনা হ'ল, সেই নিশামণি হালৈৰ সেই এটা বিহুৰ দল এটা কেনেকৈ তাইৰ কেনেকৈ মৃত্যু হ'ল আৰু তাইৰ লগৰীয়া 4-5জনমান এতিয়া বৰ্তমান সংকটজনক অৱস্থাত আছে। তো কথাটো শুনি বহুত বেয়া লাগিছে। আচলতে কি বুলি কওঁ, তাহাঁতৰ ভাগ্য বুলিয়ে কওঁ না, ভগৱানে এইটো বিচাৰিছে। মানে কেনেকুৱা হৈছে, প্ৰত্যেক বছৰত আপোনালোকে ভাবিব, প্ৰত্যেক বছৰত এই 26 চনৰ আৰম্ভণিত যি কিমান হোৱা দোৱা পৰিস্থিতি হৈছে, কিমান মৃত্যু হ'ল। আৰম্ভণিৰ পৰা একেদিনটো পূৰা একেৰাহে পানীত পৰিয়ে বহুত মানুহৰ মৃত্যু হ'ল। পানীত পৰি তাৰে পিছত আজিৰ সেই বিহুৰ সেই গাড়ী এক্সিডেণ্ট হ'ল। তো তাৰে আৰু আগত 2025 চনতো কিমান কি ভয়ংকৰ দুৰ্ঘটনা পাৰ হৈ গ'ল। তো সেইবিলাক ভাবিলে আচলতে বহুত আচৰিত লাগে ন, কেনেকুৱা মানে জীৱনটো ইতে আছে ইতে নাই। জীৱনৰ সপোন দেখাৰ কাৰণেও বহুত ভয় লগা হৈছে। তো এই মুহূৰ্তত সপোন দেখা পালোঁ, কি ঠিক ইটাই মই ভিডিঅ' বনাই থাকাতে মই কিবা এটা হ'ল মৰি গ'লোঁ, কিবা এটা অকস্মাত ঘটনা হ'ল মৰি গ'লোঁ। তো ছেকেণ্ড নালাগে আচলতে জীৱনটো শূন্য হ'বলৈ, ছেকেণ্ড নালাগে। তো সঁচাকৈ বহুত আচৰিত, জীৱনটো আচলতে কেনেকুৱা ন। এতিয়া যি পৰিস্থিতি দেখিবলৈ পাইছোঁ, এতিয়া সপোন আশা এইবিলাক আচলতে মাথাতে নাহে। এতিয়া আৰু মনত আহে কি, জীৱনটো কেনেকৈ ৰক্ষা কৰিব পাৰোঁ। এটা দিন পাৰ হ'বলৈ ভয় লগা হৈছে ন। কেনেকৈ পাৰ হ'ব, নিজৰ মা দেউতাৰ কথা চিন্তা কৰিলেও বহুত ভয় লাগে। নিজৰ কথাটো আছেই। তো এটা দিন আচলতে বহুত ভয়কৈ মানে এটা দিন বহুত ভয়কৈ অনুভৱ কৰি আছোঁ, ভয়কৈ যাই আছে। তো কি হ'ব আচলতে জীৱনটোত, এনেকুৱা পৰিস্থিতি আহিব বুলি কেতিয়াও ভবাই নাছিলোঁ। আজিৰ এই ঘটনাটো বুলি নহয়, যোৱা কিমান বছৰৰ পৰা এক্সিডেণ্ট, পানীত পৰি মৃত্যু, কিমান ভয়ংকৰ দুৰ্ঘটনা হৈ গ'ল। এজনী সৰু ছোৱালীৰ মৃত্যু, বহুত ঘটনা হৈ গ'ল, বহুত ঘটনা আচলতে পাৰ হৈ গ'ল, বহুত ভয়ংকৰ ঘটনা। তো মনে মনে ভাবোঁ, আগতে ইটাহে মানে ইমান মাৰি কাটি পানীত পৰি মৃত্যু হয়, এক্সিডেণ্ট হয়, গাড়ী এক্সিডেণ্ট বা এখন বাছ, গোটেই বাছৰ মানুহখিনিয়ে শেষ হৈ যোৱা একেলগে এটা জীৱন এখন মানে কিমান ধ্বংস হৈ গৈছে ন। তো মাজে মাজে ভাবোঁ, তো আমি সৰু থকাৰ দিনততো ইমানখিনি পৰিস্থিতি দেখাই পোৱা নাছিলোঁ। এনেকৈ ইমান এক্সিডেণ্ট হৈ মৰা, পানীত পৰি মৰা, ইমান একেলগে মৃত্যু হোৱা, আমি এইগিলাখান পৰিস্থিতি দেখাই পোৱা নাছিলোঁ সৰু থাকোঁতে আমি। তো এতিয়া দিন যায় মানে ইমান এটা বেয়া পৰিস্থিতি হৈ গৈছে ন। এতিয়া জীৱনটোক গেলি আৰু ধিক্কাৰ জন্মিছে যে কি হ'ব জীৱনটোত। নিজৰ লক্ষ্যৰ কথা, সপোনবোৰ এটা মাত্ৰতো সপোনেই আৰু কেতিয়া ছাকচেছ হ'ব, ছাকচেছ হ'লেও বা সেই ছাকচেছটো মই দেখিব পাওঁ নে নাপাওঁ, বা ভৱিষ্যতে সেই বস্তুবিলাক আচলতে অনুভৱ কৰিলে কিবা লাগি যায় ন। এনেকুৱা লাগে জীৱনটো মোৰ ইটা আছে ইটা নাই, সপোন দেখিনো কি লাভ। লক্ষ্যৰ পিছে দাউৰি ফুৰাতনো কি লাভ। এতিয়া জীৱনটোৰ প্ৰতিয়ে এটা মায়া আহি গৈছে, জীৱনটোৰ প্ৰতিয়ে মোহ আহি গৈছে এটা,
যে জীৱনটো কিবাকে এটা দিন ধুনীয়াকৈ পাৰ হ'লে একো একো দুৰ্ঘটনা নোহোৱাকৈ পাৰ হ'লে তো সেনেকুৱা লাগি গৈছে আচলতে এটা এটা দিন পাৰ কৰাৰ বহুত ভয় লগা পৰিস্থিতি হৈ আছে। নিজৰ মা দেউতাৰ কথা ভাবিলেতো বহুত বেছিয়ে চিন্তা লাগে। কি হ'ব যদি চকুৰ সন্মুখত কিবা এটা হৈ যায় বা মোৰ কিবা এটা হয়, কেনেকুৱা পৰিস্থিতি মানে কেনেকুৱা লাগিব আচলতে বহুত বেছিয়ে আচলতে মোৰ ভাষা নাই ক'বলৈ। মোৰ কথাবিলাক স্পষ্ট হোৱা নাই, বুজিব পাৰিছে মই কি পৰিস্থিতিত কথাখিনি কৈছোঁ। আচলতে মনৰ এটা ভাৱ প্ৰকাশ কৰিছোঁ আপোনালোকৰ আগত। আপোনালোকৰো সেনেকুৱা হয়নে নহয় ক'বচোন। এনেকুৱা পৰিস্থিতি আপোনালোকে এতিয়া সন্মুখীন হ'বলৈ কি হ'ব তাৰমানে আপোনালোকে ক'বচোন, আপোনালোকে অনুভৱ কৰিছেনে?